হেল্ল' গাইজ গুড আফটাৰনুন বৰ্তমান সময় ফেচবুকত চবতকৈ লেটেষ্ট ইমজি হ'ল কেয়াৰ ৰিয়েক্ট সেই যিটো কেয়াৰ ৰিয়েক্ট আপুনি কাৰোবাৰ প্ৰতি মানে চেণ্ড কৰি পেলাই তেওঁক মানে দেখাব পাৰিব আপোনাক তেওঁৰ প্ৰতি ঢেৰ চাৰা লাভ ঢেৰ চাৰা কেয়াৰ হোৱাটছ আচ্ছা এতিয়া চবতকৈ মানে প্ৰব্লেমটো হ'ল কি আমাৰ মানে ডিভাইচত ইটাক গেলি মানে কেয়াৰ ৰিয়েক্টটো তাৰমানে ইটাক গেলি তাৰমানে এক্টিভ হোৱা নাই বা কিছুমানৰ মোবাইলত এক্টিভ হৈছে চ' আমি আমাৰ ডিভাইচত তাৰমানে আমি আমাৰ ফেচবুকত কেয়াৰ ৰিয়েক্টটো তাৰমানে এক্টিভ কৰিম কেনেকৈ চ' আমি কি কৰিম আমি চবে জানো যে প্ৰায়ভাগে আমি 90% ফেচবুক সদায় আমি লাইটত কৰোঁ ঠিক আছে চ' আমি প্লে ষ্ট'ৰত যাই পিনে লাইটটো আপডেট দিব লাগিব যদি আপডেট দি আছে তো ঠিক আছে আপডেট দিয়া হোৱাৰ পিছত লগ আউট কৰিব লাগিব আমি আমাৰ একাউণ্টটো আৰু লগ আউট কৰি লগ ইন কৰি কাৰোবাৰ কাৰণে কেয়াৰ ৰিয়েক্টটো আমি মানে চেণ্ড কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগিব ঠিক আছে যদি তাৰ পিছতো যদি কেয়াৰ ৰিয়েক্টটো আপোনাৰ যদি ডিভাইচত আপোনাৰ যদি একাউণ্টত আপোনাৰ যদি এফবিত মানে শ্ব' হোৱা নাই তাৰপিছত অনলি কিন্তু এটা অপশ্যনে আপোনাৰ হাতত বাচিব কি কৰিব লাগিব আমাৰ লাইটত যে ছেটিংছ বোলা অপশ্যন এটা থাকে ছেটিংছৰ ওপৰত আপুনি দেখা পাব যে ৰিপৰ্ট বোলা এটা অপশ্যন আছে ঠিক আছে চ' এই ৰিপৰ্টত আমি ক্লিক কৰিলে দেখা পাম যে প্ৰফাইল নামৰ এটা আৰু এটা অপশ্যন আছে প্ৰফাইলত ক্লিক কৰি পিনে আমি তাতে মানে লিখি দিব লাগিব যে হেল্ল' ফেচবুক দি নিউ আপডেট অফ কেয়াৰ ৰিয়েকশ্যন ইজ নট আপডেটেড ইন মাই একাউণ্ট কাইণ্ডলি ফিক্স ইট চ' এনেকৈ লিখি পিনে তাৰমানে আমি চেণ্ড কৰি দিব লাগিব আৰু এনেকৈ চেণ্ড কৰি দিয়াৰ পিছত মোটামুটি 1 পৰা 2 সপ্তাহৰ ভিতৰত সম্ভৱতঃ তাৰমানে আমাৰ তাতে কেয়াৰ ৰিয়েক্টটো তাৰমানে শ্ব' হ'ব বা আমাৰ তাতে আহি যাব ময়ো বৰ্তমান ৰিপৰ্ট মাৰি পেলাই পঠাই দিছোঁ আৰু আমি চবেই জানো যে ধৈৰ্যৰ ফল সদায় মিঠা চ' মই ধৈৰ্য ধৰি আছোঁ আপোনালোকেও ধৈৰ্য ধৰা উচিত কিন্তু চবতকৈ ডাঙৰ কথাটো কি ইউটিউবত যদি বৰ্তমান আপোনালোকে চাৰ্চ কৰে এনেকুৱা ধৰণৰ বহুত ভিডিঅ' পাব যে হাউ টু এক্টিভ কেয়াৰ ৰিয়েক্ট ইজিলি কেছে পায় তেনেকুৱা ধৰণৰ বহুত ভিডিঅ' পাব কিন্তু চবতকৈ ডাঙৰ কথা হ'ল সেই প্ৰতিটো ভিডিঅ'ই তেনেকুৱা ভিডিঅ'বিলাক ফেক যদি আমি সঁচাকৈ কেয়াৰ ৰিয়েক্ট যদি সঁচাকৈ পাব লগা আছে অনলি এই দুটা ছিষ্টেমৰ মাধ্যমেদিয়ে পাম চ' থেংক ইউ ছ' মাছ গাইজ মোৰ যদি পেজটো এতিয়া গ'লে লাইক কৰা নাই FB পেজ সেইটো নিশ্চয় লাইক কৰক আৰু যদি মোৰ ইউটিউব চেনেলটো এতিয়া গ'লে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰক মই মোৰ ইউটিউব চেনেলত এনেকুৱা ইণ্টাৰেষ্টিং টপিক আপোনালোকৰ কাৰণে আনিবৰ কাৰণে ট্ৰাই কৰি থাকিম চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ